আজি সন্ধিয়া বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। আপুনি চাবলৈ আৰম্ভ কৰিছে ফাষ্ট নিউজ 24x7। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। খবৰে হৈছে আজি কংগ্ৰেছত যোগ দিব প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, বিনন্দ শইকীয়া আৰু মানসিং ৰংপিয়ে দিল্লীত অনুষ্ঠিত যোগদান কাৰ্যসূচী। বিশ্ব শৰ্মাৰ পৰা টকালৈ 6 জনগোষ্ঠীৰ একাংশ নেতাই 6 জনগোষ্ঠীক অপমান বিধায়ক অখিল গগৈ। এই মন্তব্য কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে। 6 জনগোষ্ঠীৰ একাংশ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈৰ। চৰকাৰৰ পৰা টকালৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে। টকালৈ আন্দোলন কৰিলে নাপাব জনজাতিকৰণ। বিজেপিৰ পৰা চান্দা লোৱা বাদ দিয়ক। যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে মিত্ৰালী এৰক। অখিল গগৈৰ মন্তব্যক তীব্ৰ কটাক্ষ 6 জনগোষ্ঠীৰ সংগঠনৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰো। কোনো দল সংগঠনক লৈ অপমানজনক কথা কোৱাটো উচিত নহয়। ৰাজনৈতিক স্বাৰ্থৰ বাবে অপমান নকৰিব দল সংগঠনক। আমি সৰু মানুহ, আমাক বেয়াকৈ কওক, কিন্তু দল সংগঠনক বেয়াকৈ নকব। অখিল গগৈ নিজে আন্দোলনৰ সময়ত টকা লৈছিল নেকি? এই প্ৰশ্ন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মোৰ সন্দেহ আছে অখিল গগৈক লৈ। শিৱসাগৰত মিয়াৰ ওপৰত অত্যাচাৰ অসম চৰকাৰৰ নেতৃত্বত হৈছে, স্পষ্ট অভিযোগ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিমে। মিয়াৰ খেদাৰ নামত পাচলি বেপাৰীক কৰা অত্যাচাৰ সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে ৰেজাউল কৰিমে। শিৱসাগৰত যদি কোনো বাংলাদেশী আছে চিনাক্ত কৰক সোনকালে। শিৱসাগৰ জিলা আয়ুক্ত আৰক্ষীৰ অধীক্ষকে সংগঠনৰ ওচৰত আঁঠু লৈছে নেকি? ৰাজ্যৰ গৃহ বিভাগে শিৱসাগৰ সংগঠনৰ ওচৰত আঁঠু লৈছে নেকি? শিৱসাগৰ সংগঠনক যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। শিৱসাগৰ অসমৰ বাহিৰৰ নেকি? কিয় শিৱসাগৰলৈ যাব নোৱাৰিব অসমৰ আন প্ৰান্তৰ মানুহ? ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা সকলে কোৰ্টত আহি জবাব দিব লাগিব। যদি দম আছে উজনিত গৰু ব্যৱসায় বন্ধ কৰি দেখুৱাওক। এই হুংকাৰ দিছে ৰেজাউল কৰিমে। অসমৰ ভিন্ন প্ৰান্তৰ মানুহ উজনিলৈ যাবই, তাত অত্যাচাৰ কৰিলে কথা বেয়া হ'ব। শিৱসাগৰত মিয়াৰ ওপৰত অত্যাচাৰ অসম চৰকাৰৰ নেতৃত্বত হৈছে। যিকোনো মুহূৰ্তত প্ৰায় 1000 বিঘা মাটিত চলিব উচ্ছেদ। ভয়ংকৰ বেদখলৰ কবলত হোজাইৰ ডবকা অঞ্চল। বৃহৎ অঞ্চল ঘৰে ঘৰে চলিছে বন বিভাগৰ জৰীপ। লগতে ডবকাৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীক সাৱধান। মুখ্যমন্ত্ৰীৰ ৰাজহুৱা ঘোষণাৰ পাছতেই আৰম্ভ হৈছে একশ্যন। প্ৰতিটো সমষ্টিত উচ্ছেদ চলোৱাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলত চলিছে জৰীপ। উদমাৰী, পশ্চিম যমুনা গাঁও আৰু নিগমত চলিছে অভিযান। জৰীপৰ বাবে উচ্ছেদৰ ভয়ত কঁপি উঠিছে বেদখলকাৰীৰ বুকু। ইপিনে হিন্দু বঙালীৰ ভোটাৰ সমস্যা সমাধানৰ দায়িত্ব লৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীটো হৈছে বঙালী হিন্দুসকল। তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জনজাতি আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে। ভোটাৰৰ যিমান সমস্যা আছে বিজেপি দলে সমাধান কৰিব। যিমান আইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে। হিন্দু বঙালী ভোটাৰ সমস্যা সমাধান কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।